নমস্কাৰ মই জ্যোতি হাজৰিকা আপোনালোকৰ কাষ চাপিছোহি আৰু এটি ভিডিঅ'ৰ সৈতে গতিকে আপোনালোকে ভিডিঅ'টোৰ সৈতে শেষলৈকে জড়িত হৈ থাকিব বুলি আশা ৰাখিলোঁ আজি বনাবলৈ লৈছোঁ মই গুড় দিয়া নাৰিকলৰ লাড়ু আৰু গুড় আৰু চুজি দিয়া আৰু লগতে মিঠৈ বনাব লাগিব গতিকে প্ৰথমে পিঠাখিনি খুন্দি ললোঁ সেইখিনি আৰু মই দেখুৱাই থকা নাই এইখিনি আচলতে আপোনালোকক আজি দেখুৱাবলৈ লৈছোঁ যে গুড় দি কিদৰে নাৰিকলৰ লাড়ু বনাব পাৰে বহুতে হয়তো বনায় কিন্তু সকলোৰে ধৰণটো বেলেগ বেলেগ তাতে বিভিন্ন ধৰণৰ ফ্লেভাৰ আপোনালোকে দিব পাৰে আৰু ড্ৰাই ফ্ৰুটছো কিছুমানে দিয়ে তেনেদৰে বনাব পাৰে মই আজি আপোনালোকক কিদৰে বনাই হেয়া দেখুৱাম এইফালে মায়ে চুজি ভাজি আছে আৰু মই এইফালে গুড় কাটিলোঁ নাৰিকল ৰুকিলোঁ মানে হেয়া এখনটো হেৰালেই কালি গতিকে মই আকৌ আজিও হেয়া কাটি কৰি নাৰিকল সকলো কাটি চাফা কৰি মেলি গুটিখিনি কৰি ৰেডি কৰি ল'লোঁ এইফালে প্ৰথমে আপোনালোকে নাৰিকলৰ লাড়ু গুড়েদি বনাবলৈ প্ৰথমে কিন্তু আমি সাধাৰণতে কি কৰোঁ চেনিৰে বনালে চেনিখিনি আগতে নাৰিকলখিনিৰ লগত সানি লওঁ কিন্তু গুড়েৰে সৈতে বনালে এইদৰে অকণমান গুড়খিনি প্ৰথমে দিব লাগিব যিদৰে আমি মিঠৈ বনাবলৈ পগাওঁ আৰু অকণমান সময় পাক হ'বলৈ দিব লাগিব এইদৰে গলাৰ পিছত গুড়খিনি অকণমান সময় লৰাই গলিবলৈ দিব আৰু যেতিয়া গলি অকণমান অলপ সময় থাকিবলৈ দিব তাৰপিছত এনেকুৱা হ'লে আপোনালোকে তাত নাৰিকলখিনি এড কৰিব পাৰিব এতিয়া মই নাৰিকলখিনি ধুনীয়াকৈ এড কৰি দিছোঁ তাতে এতিয়া আকৌ ধুনীয়াকৈ লৰাই মই আচলতে কেইবাটাও নাৰিকল কৰিছোঁ কাৰণে দুভাগ কৰি কৰিছোঁ এয়া প্ৰথমখিনি ধুনীয়াকৈ লৰাই তাৰপিছত আপোনালোকে এটা জোখত গেছটো দি বা জুইত বনালেও আপোনালোকে ধুনীয়াকৈ এটা জোখত দি ল'ব সেই তেনেদৰে ধুনীয়াকৈ হোৱালৈকে যেতিয়ালৈকে এনেকৈ আলতীয়া হৈ নাযায় তেতিয়ালৈকে আপোনালোকে ননমাব কাৰণ চুজি যিহেতু খাব অকণমান আগতে নমাব লাগিব বেছি হৈ গ'লে চুজিটো বেছিকৈ সানি নাখায় আৰু তেনেদৰে চুজি নিদিয়াকৈও বনাব পাৰে মই কিন্তু চুজি দি বনাওঁ সেইকাৰণে মই চুজি দিছোঁ আৰু এইফালে ধুনীয়াকৈ এইখিনি সানি আৰু আটাইখিনিতে যদি চুজি দি বনায় আপোনালোকে আটাইখিনিতে চুজি লগাই নল'ব এনেকৈ আধা কৰি লগাব নহ'লে চুজিখিনি যিহেতু ভাজি লোৱা হয় নাৰিকলখিনি বাটিবলৈ দেৰি হয় মানে টান হৈ যায় গতিকে আপোনালোকে সেইখিনি অলপ কৰি সানি ল'ব আৰু ময়ো সেই তেনেদৰে বনাই এইফালে ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ অলপ বেলেগ শ্বেপ দিবলৈ চেষ্টা কৰিছোঁ মই আচলতে তেনেকৈ যি ধৰণে কৰি থাকোঁ আৰু নিজৰ মাজতে এয়া এইখিনি আটাইখিনি হৈ গ'ল এতিয়া বনাম মিঠৈৰ কাৰণে যা যোগাৰ সকলো কৰিয়ে থৈছোঁ মই দিনতে সকলোখিনি গুড় কাটি থৈছোঁ আৰু এয়া প্ৰথমে কেৰাহীখন পাতিলোঁ জুইকুৰা ধৰি মিঠৈটো যিহেতু জুইত বনালে বেছি ভাল হয় সেইকাৰণে জুইকুৰা ধৰিলোঁ আৰু এইফালে এয়া গুড় পগাবলৈ লৈছোঁ মই অলপ এইখিনি আচলতে আমাৰ দেউতাহে কৰে মানে চাব জানে মই ইমান গুড়ৰ পাক ধৰিব নাজানো কিন্তু এইখিনি মই ধুনীয়াকৈ লৰাই আছোঁ আৰু দেউতাই চাই দিব গতিকে এইখিনি ধুনীয়াকৈ পাক হ'বলৈ দিম পাক হোৱাৰ পিছত আপোনালোকে মিঠৈ বনোৱা পদ্ধতিটো বহুতেই জানে